বন্ধুসকল, মানুহৰ এই মধ্যমা আঙুলিটো যদি এই তৰ্জনী আঙুলিটোৰ সমান হয়, তেতিয়াহ'লে মানুহ এজন সৌন্দৰ্যপ্ৰিয় হয়, গীত গাই ভাল পোৱা ধৰণৰ লোক হয়। তাৰ পাছত মন কৰিব, যদিহে এই মধ্যমা আঙুলিটো অনামিকা আঙুলিতকৈ দীঘল হয়, তেতিয়াহ'লে মানুহ এগৰাকী সাহিত্যৰ প্ৰতি বিশেষ ধৰণে ৰাপ থকা ধৰণৰ হয় বা জ্ঞান লাভৰ প্ৰতি আকৃষ্ট হয় বুলি কোৱা হয়। আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰতে মধ্যমা আঙুলিটো অনামিকা আঙুলিতকৈ দীঘল হয়। নেক্সট বন্ধুসকল, আপোনালোকে মন কৰিব, যদিহে এই মধ্যমা আঙুলিটো এই অনামিকা আঙুলিৰ সমান হয়, তেতিয়াহ'লে যদিহে এজন মানুহে আনৰ লগত ব্যৱসায় কৰে, তেন্তে সেই ব্যক্তিজন ব্যৱসায়ৰ পৰা লাভৱান হয় আৰু মাজে মাজে কিন্তু অবৈধ কামতো লিপ্ত হয়। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে হাতৰ আঙুলিৰ দৈৰ্ঘ্য অনুযায়ী মানুহ এজনে কেনেকুৱা ফলাফল পায় সেয়া গম পালে। আমি ইয়াৰ আগতেও এটা এই আঙুলিৰ দৈৰ্ঘ্যৰ ওপৰত ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে সেই প্ৰথম খণ্ডটো চোৱা নাই, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈও সেই ভিডিঅ'টো চাব পাৰিব।